জানিব পাৰিছো যে আমি এই বেংকটো আমাৰ নেলি বেংকৰ লগত শাখা বেংকৰ লগত এক্সেছ কৰাই দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, কিন্তু সেইটো কৰিলে আমাৰ বহুত কষ্ট হ'ব। বেলতলা কাৰণ কাৰ্বি আংলঙৰ আমি একো ফেচিলিটি নাপাওঁ তাত, সেইটো কাৰণে আমি নিজৰ গাঁও বেলতলা কাৰ্বি আংলঙৰ ভিতৰত সোমাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। 6-7 কিলোমিটাৰ নিলগত আছে। আমি বেলতলাতে আছিলে আগতে আমাৰ বেংকটো, এতিয়া তেওঁলোকে কি কৰি আগত লৈ গ'ল সেইটো কথা নাজানো। তথাপিও আমি এতিয়া জানিব পাৰিছোঁ যে আমাৰ বেংকটো বেলতলা শাখাত লাগিব। বেলতলাত আমি ইয়াতে আমি য'ত আন্দোলন কৰিছোঁ তাতে আমাক এই বেংকটো লাগিব, সেইটো কাৰণে আমি আন্দোলন কৰা হৈছে। এতিয়া সেইটো কাৰ্যসূচী আমি আজি লৈছোঁ। বেংকটো কিমান দিন আগত ইয়াৰ পৰা উঠাই লৈ গৈছে? এই বেংকটো প্ৰায় 1900 এইটো পাহৰিছোঁ, কিন্তু 96 মানতে হ'ব। বেংকটো আগতে আছে। আপোনালোকে তাৰ পাছৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলে? যোগাযোগ হোৱা নাছিলে, কিন্তু এই ইতিমধ্যেহে জানিব পাৰিছোঁ তেওঁলোকে যে এডজাষ্ট কৰাব। সেই এডজাষ্ট কৰাৰ কাৰণেহে এতিয়া আমি এই আন্দোলন কৰিবলগীয়া হৈছে। আমাৰ বেংকটো আমাক লাগিব, তাত থাকিলে আমাৰ বহুত কষ্ট হ'ব। কাৰণ মহিলাবিলাক আমাৰতো ট্ৰাইবেল মানুহ হেৰি কৰিব নোৱাৰিম, এনেকুৱা ঠেলা হেঁচাত হেৰি কৰিব নোৱাৰে। এখন বেংক আছে গাঁৱলীয়া বেংক, যেতিয়া গাঁৱতে থাকক, সেইটো আমি আন্দোলন কৰিছোঁ। এই বেলতলা শাখাত এই ধৰ্ণাটো দিয়া হৈছে একমাত্ৰ আমাৰ বেংকৰ কাৰণে। আমাৰ এই বেংকটো আছিল আমাৰ আগত লাংপি দেহাংগী বেংক। এই লাংপি দেহাংগী বেংকটো আমাৰ ইয়াত ঘৰটো অলপ কিবা হোৱাৰ কাৰণে নেলি সেইখিনি লৈ গৈছিলে। আমাৰ তাতে আমাৰ মানুহ আছিল, সেই মানুহ ঘৰতে দিয়া হৈছিলে। তাৰপিছত গৈ লৈ পেলাই বহুত দিন থাকিলে। এতিয়া আমাৰ ইয়াত ঘৰ এখন হৈছে। তাৰপিছত এই বেংকটো আমাৰ যিটো আগত আছিল লাংপি দেহাংগী বেংক, সেইটো এতিয়া কৰিছে কি অসম গ্ৰামীণ বিকাশ। গতিকে সেই গ্ৰামীণ বিকাশ বেংকটো আছেই। ইতিমধ্যে আমি আকৌ শুনিবলৈ পাইছোঁ যে এই বেংকটো আমাৰ উঠাই লৈ যাব, মৰিগাঁও ডিষ্ট্ৰিক্টত। এইটো হৈছে আমাৰ কাৰ্বি আংলং জিলাৰ বেংক। এই বেংকটো আকৌ যদি আমাৰ হেৰিত নি পেলাই আকৌ জইন কৰায়, তেতিয়াহ'লে আমাৰ বহুতখিনি আমাৰ অসুবিধা হ'ব। আৰু আমাৰ এই কাৰ্বি আংলঙৰ যিটো বেংক, এই বেংক যদি তালৈ গুচি যায়, তেতিয়াহ'লে আমাৰ কাৰ্বি আংলঙৰ বেংক বুলি কি পৰিচয় হৈ থাকিব? গতিকে আমি সেইটো নিবিচাৰোঁ। আমাৰ বেংক আমাৰ এই বেলতলা শাখাত থাকিবই লাগিব। গতিকে ইয়াকে মই সকলোৰে ওচৰত মানে অনুৰোধ কৰিছোঁ, আমাৰ এই বেলতলা শাখাৰ যিটো বেংক লাংপি দেহাংগী বেংক আগৰ জেগাত যিখিনিত আছিলে, সেই জেগাতে যাতে আমাৰ থাকিব লাগে। তাৰ সন্দৰ্ভত আমি এইটোৱে ক'ম যে আমাৰ এইখিনি অঞ্চলতে 41টা গোট আছে, ইয়াতে চেল্ফ হেল্প গ্ৰুপ আছে। এই বেংকটো যদি ইয়াৰ পৰা স্থানান্তৰ কৰি যদি মৰিগাঁও ডিষ্ট্ৰিক্টলৈ লৈ যায়, তেনেহ'লে এই 41টা গোটে আমি যিটো আমি লোন পাওঁ চৰকাৰৰ পৰা, সেই চৰকাৰৰ লোনটো আমি পোৱাত অসুবিধা হ'ব। এইটোৱে অসুবিধা হ'ব, বাৰুকৈ অসুবিধা হ'ব। আৰু এই গোটকেইটা ইতিমধ্যে উলুকঞ্চি ব্ৰাঞ্চত ইতিমধ্যে ট্ৰান্সফাৰ কৰিছে। আমি উলুকঞ্চিলৈ যাবলৈ যিহেতু আমাৰ বহুত অসুবিধা হয়, যাতায়াতৰ অসুবিধা হয়, সেইকাৰণে আমি এই বেংকটোতেই আগতে যেনেকুৱা ধৰণৰ আমি ফেচিলিটি পাই আছিলোঁ, যেনেকুৱা ধৰণৰ আমাৰ অসুবিধা নাছিলে, এই বেংকতেই যাতে আমাৰ গোটকেইটা থাকে। আৰু সেইকাৰণে আমাৰ বেলতলা শাখাতে আমাক লাগে। সেইটোৱে আমাৰ কাৰ্বি আংলঙৰ বস্তু আমাৰ কাৰ্বি আংলং জেগাতে লাগে, আৰু য'ত আছিলে আমাক সেইখিনি জেগাতে লাগে। বেলতলাতে আমাক বেলতলা শাখাটো আমাক লাগিব। মানে ইয়াৰ পৰা বস্তুটো তাতলৈকে নিলে মানে শাখাটো নোহোৱা হৈ যাব যে একেবাৰে। আপুনি কওক যিহেতু